তো ফ্রেন্ডস চাওক আমাৰ মাল পেকিং হৈ আছে। এইটো হাঁহ লোকেল হাঁহ, এই আমাৰ লোকেল আইজুল দা পেকিং কৰি আছে। এই লোকেল মুৰ্গী, এইটো আমাৰ লোকেল হাঁহ আৰু লোকেল মুৰ্গী। মালখিনি ধুবুৰী যাব, বৈঠামাৰী যাব, শালমাৰা যাব আৰু লগতে কোকৰাঝাৰো যাব। আৰু বহুতো অৰ্ডাৰ আছিল, আমি আজি দিব নোৱাৰিলোঁ, তো আমি কালি দিম। মালখিনি আমাৰ উঠি আছে, চাওক আপোনালোকে। এইখিনি আমাৰ লোকেল মুৰ্গীৰ কোৱালিটি চাওক আপোনালোকে। মালটো উঠি আছে আৰু আমি এতিয়া পেকিং কৰি আছে। পেকিং কৰি আমি মালখিনি ডেলিভাৰী কৰিম। আমাৰ অল অসম ডেলিভাৰী হোৱাৰ লগতে বেংগলতো ডেলিভাৰী হয়। চাওক এইটো লোকেল ডাক আৰু পেকিঙৰ কাম চলি আছে। আইজুল দাই পেকিং কৰি আছে মালখিনি। আইজুল দাই পিলপিলিৰে লৈ যাব, বাছত উঠাই দিব মালখিনি। চাওক আমাৰ লোকেল মুৰ্গীখিনি শেষ হৈ গ'ল। এতিয়া আমাৰ লোকেল হাঁহ আছে, এইটো লোকেল হাঁহ আছে, বেছি নাই, 400-500 মান হাঁহ হ'ব লোকেল হাঁহ। তো যদি আপোনালোকৰ লোকেল মুৰ্গী আৰু লোকেল হাঁহৰ পোৱালি লাগে, তো আমাৰ যিটো কমফৰ্ট লাইফ পল্ট্ৰি এণ্ড হেচাৰী আছে, তো আপোনালোকে যোগাযোগ কৰিব। তো আপোনালোকে দেখা পাইছিল আমাৰ যিটো হেচাৰী আছে, এই হেচাৰী ষ্টক ৰুমত ভৰ্তি হৈ আছিল হাঁহ আৰু লোকেল মুৰ্গীৰ পোৱালি। তো আজি চাওক আপোনালোকে, আমাৰ যিটো হেচাৰী আছে, হেচাৰীত এতিয়া পোৱালিয়ে নাই। তো আমাৰ অলপ হাঁহ আছে, তো চাওক হাঁহখিনি দানা খাই আছে। আগতে আমাৰ ষ্টক ৰুমত বহুতো মাল ষ্টক হৈ আছিল। আজি আমাৰ মাল চাওক আপোনালোকে, নাই 400-500, অনলি 400-500 হাঁহ আছে, বেছি নাই। আৰু গোটেইখিনি খালী হৈ আছে। তো চাওক আপোনালোকে, এই আমাৰ আইজুল দা পেকিং কৰি আছে মালখিনি। তো চাওক আপোনালোকে, এইখিনি আমাৰ পেকিং হৈ আছে। আইজুল দা পেকিং কৰি আছে। এইটো হাঁহ, লোকেল হাঁহৰ পোৱালি, আৰু এইটো মুৰ্গী। আৰু মালটো ক'ত যাব আমি সেইখিনি লিখি দিম ওপৰত। চাওক তো কেনেকৈ বান্ধে, কেনেকৈ পেকিং কৰে। এইখিনি হ'ল আৰু এইখিনিও যাব আৰু পেকিং হ'ব। তো এতিয়া আইজুল দাই আৰু হাঁহৰ পোৱালি যাব, সেইখিনি গুণি আছে, কাউণ্টিং কৰি আছে। তো চাওক আমাৰ পোৱালিখিনি, হাঁহৰ পোৱালি, লোকেল হাঁহৰ পোৱালি কেনেকৈ যায় চাওক। এইখিনি আমি বাছত পঠাই দিম। সেই 3টা পেকিং হ'ল। 3টা পেকিং হোৱাৰ পিছত আৰু এটা নতুনকৈ পেকেজিং কৰা হ'ব, এইটোও যাব। আৰু আপোনালোকে দেখা পাইছে এইটো লোকেল মুৰ্গীৰ পোৱালি, এইখিনিও যাব, এইখিনিও পেকেজিং কৰা হ'ব। তো আপোনালোকক মই গোটেইখিনি দেখুৱাই দি আছোঁ, তো আপোনালোকে চাওক।
তো আপোনালোকৰো যদি লোকেল মুৰ্গীৰ পৰে লোকেল হাঁহৰ পোৱালি লাগে তো আমাৰ যেটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে তো আপোনালোকে যোগাযোগ কৰিব তো সকলো সময়তে আমাৰ ইয়াতে আপোনালোকে লোকেল মুৰ্গীৰ পোৱালি লোকেল হাঁহৰ পোৱালি পাই যাব চাওক আপোনালোকে তো আমাৰ যিটো হেচাৰী আছিল হেচাৰীত আগতে বহুতো পোৱালি আছিল বহুত ষ্টক আছিল আমাৰ তো ষ্টকখিনি গোটেইখিনি শেষ হৈ গ'ল অলপ পোৱালি আছে মাত্ৰ তো চাওক আপোনালোকে তো চাওক এইখিনি আমাৰ হাঁহ লোকেল হাঁহ তো আপোনালোকৰ লাগিলে আপোনালোকে ৰেগুলাৰ পাই যাব আমাৰ তাতে আমাৰ যিখিনি পোৱালি উঠি আছে লোকেল মুৰ্গী পোৱালি এতিয়া আমাৰ ষ্টক নাই মানে আমাৰ লোকেল মুৰ্গী যিখিনি উঠি আছে লগে লগে শেষ হৈ আছে এইটো এতিয়া উঠিছে এতিয়াই পঠাব লাগে চাওক আপোনালোকে তো আমাৰ হাঁহ অলপ আছে 3-4শ হাঁহ আছে তো আপোনালোকৰ লাগিলে পাই যাব তো কল কৰিব আপোনালোকে আমাৰ ক'ত মাল যাব এইটো আমাৰ কোকৰাঝাৰ যাব 2 বক্স এইটো আমাৰ কোকৰাঝাৰ যাব 2 বক্স এইটো আমাৰ বৈঠামাৰি যাব 1 বক্স আমি লিখি দিওঁ ক'ত মাল যাব আমাৰ মানে একেলগে এদিনতো বহুত ঠাইত মাল যায়তো মানে আমাৰ যদি এইবিলাক আমি লিখি নিদিওঁ তেনেহ'লে আমাৰ অলপ প্ৰব্লেম হয় তো সেইকাৰণে আমি লিখি দিওঁ তো চাওক এইখিনি শালমাৰা এইখিনি আমাৰ শালমাৰা তো গোটেইখিনি আছে চাওক আপোনালোকে তেতিয়া পিলপিলিত উঠাব আইজুল দা আপুনি অলপ পিলপিলিত উঠাই দিয়ক উঠাই দিয়ক আপোনাৰ যেনেকুৱা সুবিধা হয় তো চাওক আইজুল দা এতিয়া পিলপিলিত উঠাই আছে পিলপিলিৰে এতিয়া বাছ ষ্টেণ্ডত লৈ যাব বাছ ষ্টেণ্ডত গৈ তেওঁ উঠাই দিব বাছত উঠাই দিব এইটো আমাৰ কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী চাওক আপোনালোকে আমাৰ কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰীৰ পৰা আমাৰ অল অসম পোৱালি ডেলিভাৰী লগতে আমাৰ বেংগলতো ডেলিভাৰী হয় চাওক আপোনালোকে তো এতিয়া পিলপিলিত উঠোৱা হৈছে পিলপিলিৰে এতিয়া বাছ ষ্টেণ্ডত লৈ যাব বাছত লৈ বাছত পঠাই দিব তো আপোনালোকৰ যদি লোকেল মুৰ্গীৰ পোৱালি লোকেল হাঁহৰ পোৱালি লাগে তো মোৰ লগত যোগাযোগ কৰিব আমাৰ যিটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে আমাৰ অসমৰ সকলো ঠাইতে ডেলিভাৰী কৰোঁ লগতে আমি বেংগলতো ডেলিভাৰী কৰোঁ চাওক